পানে বন্ধু আনা আমি ইমান কষ্ট কৰি আমাৰ এই ওজাপালি আৰু দেওধনীক জীয়াই ৰাখিব পাৰিম জানো? এইবোৰ দেওধনী নৃত্যগীত আমাৰ বংশত নচলে। এইবোৰ নাচ গান ভদ্ৰ মানুহৰ সংস্কৃতি হ'ব নোৱাৰে। মোক নাচিব কিয় নিদিয়? বায়েহঁতে দেওধনী নাচিবলৈ গ'লে মানুহে কি কি কয় শুনা নাই? ভাল ছোৱালীয়ে বোলে দেওধনী নানাচে, মানুহে ভাল চকুৰে নাচায়। এই আমাৰ নাক কাণ কাটিহে ছোৱালী মূৰৰ ওপৰত উঠাইছে। হ'ব, এতিয়া ঘৰতে বহি দেওধনী নৃত্য উপভোগ কৰি থাকা। পাহাৰলৈ ফুৰিবলৈ যাওঁ। তহঁতৰ এই দেওধনী নৃত্য মই শেষ কৰি পেলাম। গাঁৱৰ পৰা তহঁতক এঘৰীয়া কৰিম মই। আমাক অন্যায় কৰা, নাৰীত্বক অপমান কৰা প্ৰত্যেকটো শত্ৰুৰ বিৰুদ্ধে তাই প্ৰতিবাদৰ প্ৰতিধ্বনি। দেওধনী নচা ছোৱালীবোৰ আগতেও লৌহ কন্যা আছিল, এতিয়াও হয় আৰু ভৱিষ্যতলৈও লৌহ কন্যা হৈয়ে থাকিব।